Hello everybody, মই চিয়জো আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি আমি আহি পালোহি কাজিৰঙা। কালি আহিলো আমি ৰাতি আমি প্ৰায় 9 মান বজাত আহিলো কাজিৰঙালৈ বুলি। আমি কলেজৰ এক্সকাৰছনত আহিছো। আমাৰ জুলজি ডিপাৰ্টমেন্টৰ গিলাপুৰ নৰ্থ বেংক কলেজ হয় আৰু আমি আহি পেলাই এইটো ৰিজৰ্টত আছিলো আজিকালি আহি পেলাই। তাৰপৰা এতিয়া আমি সব ওলাই মেলি ৰেডি। এইবিলাক সব গোটেই ল'ৰাখিনি ৰেডি হৈ আছে। এইফালে ৰুমত তাত ছোৱালীখিনি এতিয়া ওলাই আছে গা পা ধুই পেলি। তাৰপৰা আমি এতিয়া কাজিৰঙাৰ ভিতৰত সোমাই যাম। কাজিৰঙাত গৈ জীৱ জন্তু সকলোবিলাক চাবলৈ চেষ্টা কৰিম, আপোনালোকক দেখাব চেষ্টা কৰিম এই চেনেলটোৰ দ্বাৰাই। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই যাব, স্কিপ নকৰিব। আহি আছো কাজিৰঙা নেশ্যনেল পাৰ্ক আহি আছো। এতিয়া আমি জিপচিত উঠিলো, জিপচিত উঠি গৈ আছো। আমি আগত 3টা আছে, আমি পাছত 3টা আছো 6টা আৰু ড্ৰাইভাৰজনে চলাই গৈছে। আমি এখন প্ৰথম জিপচিখনত আমি 7টা আছো। বহুত কষ্ট হয় জিপচিখন, আমি ফাৰ্ষ্ট টাইম লৈছো মানে প্ৰথমতে যাবৰ কাৰণে লৈছো মানে বিৰাট ফুল চাওক নেচাৰ চাওক, বিউটিফুল নেচাৰ অফ কাজিৰঙা চাওক কি ধুনীয়া এটা চাহ বাগানৰ মাজে মাজে আমি আহি পাহাৰ চাওক কি মেচুকা কি কিবা কাজিৰঙা আহি আছো আমি এতিয়া ফুল জুচত কাজিৰঙা চাবলৈ আহি আছো। বিট খাই গ'ল হেভি ড্ৰাইভাৰ আমাৰ লগত আছে। হেভি ড্ৰাইভাৰ স্পীড ব্ৰেকাৰ 1 2 3 4 5 6 7 স্পীড ব্ৰেকাৰ আমি ফাৰ্ষ্ট গৈছিলো ন মানাছ। আমি ফাৰ্ষ্ট মানা কৰিছিলো আমাৰ কলেজৰ হৈ গৈছিলো, ফিল্ডতে গৈছিলো। আমি এতিয়া 5th চেমত আহিছো, কাজিৰঙা নেশ্যনেল পাৰ্ক আহিছো। আমি মানে মানাছ নেশ্যনেল পাৰ্কত ইমানটা মানে ফ্ৰীডম পোৱা নাছিলো আৰু ইমানটা মানে আমাৰ ফূৰ্তি নাছিল মানে এতিয়া মানে যিমান লাগিছে মানে কাজিৰঙাত আহি মানে হেভি মানে ধামাকা হৈছে। মোৰ লগত এইফালে পাছত দীঘত বহি আছে, এইফালে অমিয় হাই কৰি দিয়া, এইফালে হেমন্ত সৌৰভ হাই কৰি দিয়া। আজি আমি আহিছো কাজিৰঙা চাবলৈ। বলক কাজিৰঙা গড় হাতী জীৱ জন্তু কি দেখো যি পাওঁ মানে চব চাই যাম। এতিয়া সোমাই গলো। হাথী মেৰা সাথী হাথী মেৰা সাথী মজা গজৰাজ ওম নম শিৱায় চলো গাইজ চলো ঘুমো এতিয়া আমি পালোহি আহি পেলাই এয়া গাড়ীখিনি চাই লওক। 1 2 3 4 5 আমাৰখন এতিয়া 6খন গাড়ী আছে। তাৰপিছত এইফালে আমি আহি পালোহি ইয়াত। এজন সৌৰভ গুৰুজী মোৰ, এখেতৰ দ্বাৰা মই আজি ইউটিউব জগতত মানে পদাৰ্পণ মানে সংস্থাপন পোৱা নিচিনা আছে মানে ওলাবলৈ পাইছোঁ। আপুনি চাই থাকক। আৰু এতিয়া আমি সোমাই যাম ভিতৰত, তাত সোমাই যাম। তাৰপিছত তাত আমি বেছি হুলস্থুল কৰিব নোৱাৰিম মানে কিয় মানে বেছি হুলস্থুল কৰিলে মানে জীৱ জন্তুবিলাক নেদেখিম ন, পলাই দিবলৈ আছে। সেইকাৰণে অলপ চাইলেণ্টলি যাম, জীৱ জন্তুবিলাক চাম আৰু আপোনালোকেও মানে চাই যাব আৰক্ষী বিষয়া মেন তেখেতে অলপ মানে কি এইটো পাছ চিষ্টেম নেকি, ইয়াত পাছ ল'ব লাগিব হয়তো। এতিয়া ধুনীয়াকৈ বলক এইটো ইয়াত এণ্ট্ৰি কৰিব লাগিব, টিকেট এণ্ট্ৰি কৰিব লাগিব নে কি কৰিব লাগিব। এয়া চাওক দাদা নামি গৈছে এতিয়া এণ্ট্ৰি কৰিবলৈ। হেমন্ত বাইনকুলাৰে চাই আছে, দূৰৰ বস্তু চাবলৈ চেষ্টা কৰিছে। কি দেখিছে সিয়ে জানে, পিছত মই তাক সুধিম বাৰু লাষ্টত কি দেখিলি কি নেদেখিলি। চাওক হাতী গুব
চাওক ৰাইজ গড় তাৰ চাওক ইয়াত দুটা গড় দেখিলোঁ পোনে আহি পেলাই এয়া গড় এইটো হয়তো মাক আৰু পোৱালি হ'ব পাৰে মানে দুইটা লগতে ঘাঁহ তচা খাই আছে কিবা কিবি খাই আছে বিচৰণ কৰিবলৈ আহিলে তাৰপৰা আৰু ইফালে আমি দেখিছিলোঁ মানে গড় দেখিছিলোঁ ইমান দূৰত মানে আপোনালোকক মানে দেখাবলৈ অকণমান মানে অসুবিধা আছে আমি এতিয়া চকুৰে দেখি আছোঁ কিন্তু মানে এনেকৈ কেমেৰাত মানে দেখাবলৈ অকণমান অসুবিধা হৈছে মানে হৰিণা গড় এইখিনি হৰিণা এইটো বান্দৰ এটা বহি আছিলে এই এতিয়া দেখিছোঁ মানে দেখাই ল'লে দেখিছোঁ মানে বান্দৰ দেখিলোঁ গড় দেখিলোঁ আৰু হাতী দেখিলোঁ হৰিণা দেখিলোঁ আৰু চৰাই দেখিলোঁ কিবা দেখিলোঁ আৰু এটা যদি কপালত মিলে যদি বাঘটো চাব মই মানে মোৰ জীৱন মোৰ ধন্য হ'লোঁ মানে এনেকৈ যে এই যে বগা বগা হৈ আছে যে নৈ পাৰত মানে নদীৰ পাৰে পাৰে যে বগা বগা হৈছে সেইটো চৰাই হয় মানে এইটো মাইগ্ৰেটৰী বাৰ্ড আছে মানে এইবিলাক কৈছে মানে মাইগ্ৰেটৰী বাৰ্ড বুলি কৈছে মানে সেই ভাই লোক ইধৰ দেখো भाई ने मुझे क्या कर दिया यार ঠিক আছে হৰিণ সেইটো পোৱালি দেখিছেনে ভালকৈ দেখাব পৰা নাই বেয়া নাপাব দেই এই পোৱালি আৰু হৰিণা গুচি গ'লেছেনে আমি মানে এইবিলাক হুলস্থুল কৰিব নোৱাৰোঁ মানে হুলস্থুল কৰিলে আমি মানে একো বস্তুৱে নেদেখিম মানে সেইকাৰণে ইমান হুলস্থুল কৰি অহা নাই মানে আৰু বেছি কথা কোৱাটো ভাল নহ'ব এই আগত চাব দেই মই জুম কৰি দেখাওঁ চাওক এই কাজিৰঙা আহি পৰা টিকটক এতিয়া আমি আহি পাৰিলোঁ এটা কাজিৰঙা ভিউ পইণ্টত চাই লওক ভাই চাওক কিয় নাজাৰা ইয়াৰ এইটো বনাই আছে নতুন ঘৰটো চাই লওক এতিয়া এইখিনিত আহি পালেহি এইখিনি আমাৰ গাড়ীখিনি গোটেইখিনি আহি পালেহি এইখিনি আহিলে সেইখন পাছত আহি আছে আহি পাই গ'লি আৰু ইয়াত গাড়ী ঘূৰাই আছে আৰু ব'লক এতিয়া নামি যাওঁ নামি গৈ কি পাওঁ কি নাপাওঁ চব দেখাই আছোঁ ভিউ পইণ্ট দেখো মানে মাছ থাকিব কাছ আছে মানে সেইবিলাক চাম বুলি এতিয়া ওপৰলৈ উঠি আহিলোঁ এতিয়া চাওঁ কিমান কি দেখোঁ কিমান কি নেদেখোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যদি মানে দেখোঁ চাই যাওক এতিয়া চব আহি আমি পাই গ'লো ইয়াত এতিয়া চব মানে কাছ আৰু মাছ চাবলৈ মানে ইয়াত চব মানে গৰা হৈ গৈছে মাছ বহুত প্ৰকাণ্ড মাছ আছে ইয়াত চব চক মানে এইখিনি মাৰিব এনেকৈ মানে এনেকৈ মাৰি গৈ আছে মানে আৰু এইটো গড় এইটো গড় ফকাচটো ভাঙি ল'লো গড় দিছে আৰু এইখিনি মাইগ্ৰেটৰী বাৰ্ড চক এইখিনি বগা দেখিছে হাঁহিব দিয়া এইখিনি আমাৰ গোটেই ষ্টাফটো আহি পাই গ'লহি এতিয়া মানে গোটেইগাল ইয়াত গৰা হৈ দিলে মানে আৰু পাছত আহি আছে মানে সেয়া গাড়ীৰ পৰা নামি আছে তাত গাড়ীৰ পৰা নামি আছে পূৰা আহি আছে এইটো গোটেইটো ফিটিং হৈ যাব এতিয়া দেখো এই দীপক এইবোৰ হাই কেনেকুৱা হৈছে আজি পূৰা মজা লাগিছে না ভাল লাগিছে সঁচাকৈ আজি আৰু যিটো জেগাত উঠি আছোঁ ন কি নেচাৰ কিমান ধুনীয়া পৰিৱেশ চাওক না এইফালে পানী এইফালে আছে পানী আৰু এইফালে আছে জংঘল কি মজা এপিচি বা আপোনাৰ তোমাৰ বন সুৰক্ষা শিবিৰ বুলি কয় এনেকুৱা মোৰ 39 আছে আৰু মোৰ মাটিকালি হিচাপত 120 স্কোৱাৰ কিলোমিটাৰ মোৰ কোনো দুটা এডিশ্যন দুটা সংযোজন হৈছে মোৰ আৰু তোমালোকে যিটো ব্ৰিজ পাৰ হৈ আহিছিলা ব্ৰিজ যেতিয়া আহোঁতে পাৰ হৈ অৰিজিনেল লং 19 যেতিয়া তোমাৰ হেৰিয়ত যেতিয়া নেশ্যনেল পাৰ্ক ঘোষণা কৰিছে এইটো অৰিজিনেল 430 স্কোৱাৰ কিলোমিটাৰ আছে এতিয়া এডিশ্যন হৈ কি হৈছে 855 হৈছে আৰু এজ এ কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ আমাৰ 3টা ৱাইল্ড লাইফ ডিভিজন আছে বিশ্বনাথ ৱাইল্ড লাইফ ডিভিজন এইটো ডিভিজন আৰু এটা নগাঁও আৰু টোটেল স্কোৱাৰ কিলোমিটাৰ হৈছে 1000 বুজিছে কথাটো আৰু এনেকুৱা কি হয় এইবিলাক যিবিলাক দেখিছে এইবিলাক বিল হয় তো এনেকুৱা বিল ৱেষ্টাৰ্ণ ৰেঞ্জ বা বাগৰি ৰেঞ্জত কিমান আছে টোটেল মানে তোমাৰ 42 তোমাৰ এইটো জিন পল বুজি পাই মানে কি হৈছে তোমাৰ ইয়াত যিমান ব্ৰিডিং এইটো চেণ্টাৰ হয় নেচাৰেল ব্ৰিডিং চেণ্টাৰ যিমান একুৱাটিক মেইনলি ফিছ বুজি পাইছা ইয়াতে গোটেইখিনি ব্ৰিডিং কৰি গোটেই স্প্ৰেড হৈ যায় আৰু ব্ৰহ্মপুত্ৰ আমাৰ মানে ইয়াত মেইন ৰিভাৰ মেইন ষ্ট্ৰীম ইয়াৰ পৰা প্ৰায় তোমাৰ 12 কিলোমিটাৰ আঁতৰত আছে গোটেই ইয়াত পানী হয় আৰু পানী হোৱাৰ পিছত চব মানে ভাই চাপ এটা বেলেগ জেগাত আহি গ'লো আমি এতিয়া চাই লওক কি বস্তু এইটো
এইটো গড়টো চাওক গড়টোৱে গা ধুই আছে এই আছে তাত এইবিলাক হাঁহ এইটো হাঁহ চাওক চৰাই চৰাই আছে এইটো এটা গড় দেখিছে নে আপোনালোকে গড় চাওক গড় আৰু এইটো হাঁহ গৈ আছো এতিয়া অৰণ্যৰ মাজে মাজে গাড়ীৰ ভিতৰত সোমাই লৈ আৰু এতিয়া ইয়াত বেছি হুলস্থুল কৰিব পৰা অৱস্থাত নাই কাৰণ ইয়াত জীৱ জন্তুবিলাক বহুত থাকেতো ওচৰতে মানে কেনেকুৱা ধৰণৰ জীৱ জন্তুবিলাক পাই যাওঁ ঠিক নাইতো মানে হুলস্থুল কৰিলে দেখি নাপাবলৈও পাওঁ আৰু মানে কিছুমান মানে অলপ বেয়া টাইপৰো থাকিব পাৰেতো মানে অলপ মানে মেণ্টেলি টাইপৰ সেইকাৰণে বেছি হুলস্থুল কৰাটো বেয়া সেইকাৰণে মানে চাইলেণ্টলি মানে ভিডিঅ'টো কৰি গৈছোঁ মানাছৰ নিচিনা লাগিছে সঁচাকৈ এই তাত যে গৈ যে সেইটো দেখিছিলোঁ যে এই ঘৰটো এই ঘৰটো সেই তাত আছে সেইটো ঘৰটো হয় এটা আছে আমাৰ কাজিৰঙা ভিউ পইণ্ট চাওক what a beautiful চাওক না কাজিৰঙা কোৱাইছিলে ন গান এটা গাইছিলে যে কাজিৰঙা বৰ ধুনীয়া একোৱে নে তুলনা সঁচাকৈ একো তুলনা নাই ইয়াতে ঘাঁহবিলাক চাওক না কিমান ডবল ঘাঁহ এইবিলাক চাওক না বগৰে এইটো মালটা পাই গলো এইটো বনৰীয়া গাহৰি এইটো একদম অকলে পুৰা এনজয় এইটো ঠুটু জোঙাকে বনৰীয়া গাহৰি চাই লওক কাজিৰঙাত বান্দৰ আৰু সেইটো গাহৰি পোৱালি এইখিনিত আছিলে এইখিনিত গাহৰি পোৱালি হয় এয়া বান্দৰ আৰু এয়া নেচাৰ চাই লওক মজা এইফালে চা আনলিমিটেড যি আছিলে গাহৰি মাংস আছিলে নে কি মাংস আছিলে এনি মাংস ন মুঠতে আনলিমিটেড ন মানে যিমান পাৰো খা মানে মাটন খাম ন আমি আজি খানাটো তামাম ডাঠ কেতিয়া হ'ব মানে আমাৰ আহোঁতে মানে কথা পাতি থোৱা আছিলে মানে ভালকৈ ইয়াতে খানাটো দিয়া গাইজ কিবা এটা বস্তু ওলাইছে কি ওলাইছে নাজানো আমি বেগত আছিলোঁ আগৰকেইটা দেখিলে নেকি তাকে যাওঁচোন লাহে এখোজকে কিবা এটা দেখোঁগে বাৰু কি আছিলে বাৰু বস্তুটো আমি বৰ ভালকৈ দেখা নাপালোঁ কি আছিলে বস্তুটো কি মানে আমি বুজিয়ে নাপালোঁ আচলতে ক'ত গ'ল মানে বস্তুটো কি আছিলে কিয় কাৰণে গাড়ীখন ৰাখিলে একো পাত্তাই নাপালোঁ আমি কি গছৰ ওপৰত চাব লাগিব নেকি তেতিয়া দেখিম নেকি কিবা কিবি নহ'লে মানে এতিয়ালৈকে একো দেখাই পোৱা নাই মানে এই আগৰ গাড়ীবিলাক গৈছে ৰখিছে মানে কিবা দেখিছে নেকি দৌৰিলে তাৰ হৰিণা এটা আছিলে এইফালে গ'ল গুচি গ'ল আহিছে আকৌ আহিছে বহুত আছে আমাৰ আগলৈ যাওকচোন আকৌ দুটামান আছে কি ৰখি আছে এইফালে সোমাইছো ডাঙৰ আছিলে হৰিণাকেইটা আপোনালোকে দেখিছে নে দেখা নাজানো এইটো ব্লেক নেকটক চৰাইটোৰ নাম এইটো আছিলে আগৰ ৰজাৰ দিনৰ এইটো মানে কি হয় পুখুৰী হয় সেইটো এতিয়া আমি চাই গৈ আছোঁ আৰু মাজলৈ সোমাই গৈ আছোঁ এতিয়া আমি যিটো ৰাস্তাত আহি আছোঁ ন আমি সেইটো ৰাস্তাত আকৌ ঘূৰি নাযাওঁ মানে আমি বেলেগ পিঠলা ওলামগৈ মানে সোমাম এফালে ওলাম এফালে সোমাম ফালে ওলাম এফালে মানে তেনেকুৱা হৈ আছে চিষ্টেম ওলাই
পাই গ'লোহি আৰু এটা ভিউ পইণ্ট এতিয়া আমি আহি আৰু এটা ভিউ পইণ্ট পাই গ'লোহি চাই থাকক হে গাইছ নিউ ভিউ পইণ্ট কাজিৰঙা অত্যন্ত ধূলি আমি আহিছিলোঁ ফাৰ্ষ্ট গাড়ীত প্ৰথমতে ওলাই আহিছিলোঁ আৰু এতিয়া আছোঁ লাষ্ট গাড়ীত অৰ্থাৎ শেষত কি ধুনীয়া এটা নেচাৰ অ' গাইছ ইমান ধূলি চলো 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 তো এতিয়া আমি পাই গ'লে আকৌ এটা নেক্সট ভিউ পইণ্ট ইয়াত চাওক ফুল গছজোপা চাওক কি মজা আৰু এইটো বনাই থোৱা আছে এইটো সম্পূৰ্ণ হোৱাগৈ নাই সেইটো আধাখনীয়া হৈ আছে এইটো বনাই সম্পূৰ্ণ হ'লে ইয়াৰ ওপৰৰ পৰা চাব পৰা যাব সকলো মানে চব দেখা পোৱা যাব ইফালে দূৰখিনিও চব দেখা পোৱা যাব এইফালে একদম পাহাৰখন আছে পাহাৰখন চাওক মজাকৈ আৰু এই ফুলকেইজোপা চাওক ঘৰটো সৈতে কি মজা লাগিছে মানে দেখিবলৈ একদম মানে এটা শুৱনি মানে দৃশ্য চাওক প্ৰথমতে দেখিছিলোঁ মানে গেটৰ নোসোমোৱা আগতে মানে ৰাস্তাত দেখিছিলোঁ হাতী দেখিছিলোঁ আৰু এতিয়া এয়া হাতী দেখি গ'লোঁ আমি এয়া হাতী এইটো চাওক এইয়া চাওক গাহৰি তাৰ হাতী চাওক এইটো গাহৰি এইফালে আগুৱাই আহি আছে তাৰপৰা আৰু দূৰত দেখিছেনে এইয়া দূৰত আহি হাতী দুটা আছে এইখিনি হাতী দুটা আছে চাওক ধুনীয়াকৈ হাতীকেইটা চাওক মজা লাগিছে আৰু এইটো দেখিছেনে পাহাৰৰ মাজত মানে এটা ঘৰ এটা বনাই দিছে চাওক এইয়া বগাকৈ দেখিছেনে আপোনালোকে এইটো ঘৰটো দেখিছে নাই এইটো বিৰাট মজা লাগিছে মানে এইটো কোৱালিটিটো দেখি পেলাই মানে ইয়াৰ পৰা গাইজ আমি মানে গ'লোঁ কাজিৰঙা মানে ভিতৰত মানে মাজত সোমাই পেলাই চব বস্তু চালোঁ কি চালোঁ কি নাই চোৱা সেইবিলাকতো আপোনালোকক মই দেখাই আছোঁ কৈ আছোঁ আৰু মানে চাই পেলাই মানে এতিয়া আকৌ মানে ৰিটাৰ্ণ আহিছোঁ আহি পেলাই মানে এতিয়া একেটা ৰাস্তাতে আহি আছোঁ আৰু গাঁৱতে যিমানবিলাক বস্তু দেখিছিলোঁ তাৰপিছত এতিয়াও মানে বিভিন্ন বস্তু দেখিছোঁ কিন্তু মানে চব মানে আমাৰ দেখাব পৰা নাই কাৰণ কেলৈ এতিয়া একেটা ৰাস্তাতে আহিছিলোঁ সেইকাৰণে মানে ইমানকৈ মানে মই দেখাবলৈ মানে মন যোৱা নাই মানে সেইকাৰণে মানে ৰাস্তাত গৈ আছোঁ আমি ৰিটাৰ্ণ গৈ আছোঁ এতিয়া আহি পেলাই এতিয়া যাওঁ তাত গৈ পেলাই কি হয় মানে খানাটো খাব লাগিব বিন্দাছ পেটটো খাই খাব লাগিব আমি ৰাতিপুৱাৰ পৰা একো খোৱা নাই অকল চাহ আৰু ব্ৰেড খাই অহা এতিয়া চাহটো খাই বৈ মানে ভাত পানী খাই বৈ আৰু কি হয় আপোনাক দেখাই আছোঁ এইটো হেমন্তই কুৱেশ্যন এটা কৰিছে হেমন্তক কুৱেশ্যনটো কৈ আগতে ক'ত পোৱা যায় তোৰ হৰ্ণটো ক'ত পোৱা যায় অসমত নাপায় কৈছে ক'ত পায় এইটো এটা মানে যিখে হেমন্তই দিলে আপোনালোকক চ' আপোনালোকে চাই পেলাই ধুনীয়াকৈ লিখি থওক মানে লিখি নথলেও মানে মুখস্থ কৰিব পাৰে যদি মুখস্থ কৰি ৰাখি থওক এটা ধুনীয়া জিকে হেমন্তই আগুৱাইছে আপোনালোকলৈ এয়া প্ৰথমতে আমি এইখন দেখিছিলে ন এইখন দলংখন আমি সেইফালৰ পৰা মানে আমি সেইফালৰ পৰা সোমাই আহিছিলোঁ এতিয়া এইফালে গৈছিলোঁ এইফালৰ পৰা ওলাই আহি আকৌ এইফালে গ'লোঁ আমি এতিয়া পোনে ডাইৰেক্ট মানে এইফালে গৈ আহিছোঁ মানে গেটৰ মুখলৈ মেইন গেটৰ মুখলৈ গৈ আছোঁ আমি এতিয়া এইটো ইয়াৰ পৰা মানে হাতী চাবাৰী হয় মানে এইটো প্ৰাইভেট এৰিয়া হয় মানে আপোনালোকে আহিলে মানে এতিয়া হাতী নাই এতিয়া আগত গুচি গ'ল হাতী মানে ৰাতিপুৱাই গুচি গ'ল আমি লগ নাপালোঁ নহ'লে হাতী চাবাৰী কৰিলোঁ হয় অলপ কিন্তু আমি লেটকৈ অহাৰ কাৰণে আমি নাপালোঁ হাতী চাবাৰী কৰিবলৈ এইটো প্ৰাইভেট হয় মানে আপোনালোকে ইয়াত মানে নিজে মানে কথা পাতি পেলাই যাব পাৰিব আৰু এয়া অথনি দেখাই গৈছিলোঁ আপোনালোকক দলংখন আৰু ভিউ পইণ্টটো এতিয়া আকৌ এবাৰ চাই লওক এতিয়া আমি আহি পাই গ'লোহি নেশ্যনেল হাইৱে মানে প্ৰথম মানে আমি সেইফালে গেট কৰি আহি সোমাই গৈছিলোঁ ন তাৰপৰা এতিয়া আকৌ ৰিটাৰ্ণ আহিলোঁ আহি পেলাই আমি পাই গ'লোহি এতিয়া আমি যাম আমি গাড়ীত আহিছিলোঁ আমি নিজৰ গাড়ীৰ ওচৰত যাম গাড়ীত গৈ পেলাই এতিয়া ভাত পানী খাবলৈ মেলিবলৈ ব্যৱস্থা কৰা হৈছে ভালকৈ ভাত পানীটো খাবগৈ লাগিব আৰু মানে ভিডিঅ'টো যিবিলাক চাই আছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আগলৈ গৈ এনেকুৱা ধামাকাদাৰ ভিডিঅ' চাবলৈ তো সেই গাইজ আমি এতিয়া কাজিৰঙাৰ মাজৰ পৰা মানে ভ্ৰমণ কৰি আহিলোঁগৈ চব চাই মেলি আহি পালোহি এতিয়া ঘূৰি আহিলোঁ আহি পেলাই আমি পালোহি য'ৰ পৰা আমি ষ্টাৰ্টিং কৰিছিলোঁ ভিডিঅ'টো য'ৰ পৰা আৰম্ভ কৰিছিলোঁ আমি য'ৰ পৰা মানে
আজি আমাৰ মানে এই জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলোঁ। আমি তাত পালোহি, আমি জিপচি ইয়াৰ পৰা লৈ গৈছিলোঁ, ইয়াতে জিপচি আছিলে, আমি ইয়াৰ পৰা লৈ গৈছিলোঁ আৰু আহি পেলাই এই ধৰ পালোহি। এতিয়া নামিছোঁ, তাৰপৰা এতিয়া চাই লওঁ কি কৰা হয় কি কৰা নহয়। তাৰপৰা ইহঁতে এইফালে এনেকৈ বহি আছে আৰু আমাৰ গাড়ী 4খন আহিলে আৰু গাড়ী 2খন আহিবলৈ আছে পাছত। তাৰপৰা এইফালে আছে মেম আছে আমাৰ, তাৰপৰা এইখিনি গোটেই ছোৱালীখিনি ইয়াত আছেহি, এইফালে চব মানে বহি গৈছে দুঘণ্টা চাফাৰ কৰি। তাৰপাছত এতিয়া ভাত পানী খাই মেলি লওঁ কি হয় চাওঁ। এতিয়া ঘূৰি মেলি আহি পেলাই হোটেল পালোহি, হোটেলত আহি পেলাই মানে ভাতটো এতিয়া দগৰি দিম, মানে এখন মোৰ থালিখন দে ৰজা থালিখন, আৰু ইহঁতে চবেই ভাতটো খাই আছে। ভাতটো খাই কেনেকুৱা পাইছা তোমালোকে? মজা খাইছে না? সৰুৰে ভাত খাই কেনেকুৱা পাইছা? একদম পুৰা ভোকত থকাটো মাংসটো বনাইছে মানে মজা বনাইছে মানে। আমি এতিয়া হোটেলত এতিয়া খাব আহিছোঁ মানে। তাৰপৰা এতিয়া খানাটো খাই পেলাই মানে মই ভিডিঅ'টো ইমানতে মানে সামৰিম মানে। এতিয়া ভিডিঅ'টো যিসকলে চাই আছিলে মানে সেইসকলে মানে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু আগলৈ এনেকুৱা ধামাকাটা ভিডিঅ' চাবৰ কাৰণে মানে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ ভিডিঅ'টো ইমানেই।